আসসালামু আলাইকুম প্ৰিয় ভাই ভনীসকল। আজিৰ এই ভিডিঅ'টোত আমি ৰমজান মাহৰ জুমাৰ দিনত বহুত একটা শক্তিশালী দোৱা আছে। সেই দোৱাটো কি এই ভিডিঅ'টোত আমি জানিম। ইছলামত জুমাৰ দিন হৈছে এটা বহুত শক্তিশালী আৰু বৰকতময় দিন, আৰু এই জুমাৰ দিনটো যদি ৰমজান মাহত আহে তেতিয়াতো আৰু আমালোকৰ নেকি বৃদ্ধি পাব, আল্লাহ বেছি বঢ়াই দিব। সেইবিলাক জুমাৰ দিনৰ আমল ৰমজান মাহত যে জুমাৰ দিনটো আহে, সেই জুমাৰ দিনটো যদি আমি সেইবিলাক আমল আৰু কৰোঁ তেনেহ'লে আৰু আল্লাহ বেছি নেকি বৃদ্ধি পাব, আমালোকক আল্লাহ বেছি নেকি দি দান কৰিব। হাদিছত আছে জুমাৰ দিনত এনে এটা সময় আছে যি সময়ত নেকি দোৱা কৰিলে আল্লাহ তাআলা কি কৰে, তাৰ দোৱাটো কবুল কৰে। সেই সময় যদি আল্লাহৰ বান্দা এজন মুমিনে যদি সেই সময়ত আল্লাহৰ ওচৰত কিবা এটা বিচাৰে, তেনেহ'লে আল্লাহ তাক কি কৰে, সেই দোৱাৰ বদলতে, সেই দোৱাৰ বিনিময়ে আল্লাহ তাক খালী হাত ঘূৰাই নিদিয়ে। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক বহুত শক্তিশালী আৰু কোনটো সময়ত এই দোৱাটো কৰিব লাগে সেইটো শিকাম, যিটো জুমাৰ দিন পঢ়িলে আল্লাহ বহুত বৰকত দিব। সেই দোৱাটো আজি মই আপোনালোকক এই ভিডিঅ'টোত শিকাম। প্ৰথমতে হৈছে যে দোৱাটো কি। দোৱাটো হৈছে আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফৱা ফাআন্নি। অৰ্থ হৈছে, হে আল্লাহ, তুমিতো ক্ষমাশীল, তুমিতো ক্ষমা কৰি ভাল পাও, মোক ক্ষমা কৰি দিয়া। এই দোৱাটো কেতিয়া পঢ়িব লাগিব, এতিয়া আমি জানিম যে এই দোৱাটো কেতিয়া পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব, আৰু সেই দোৱাটোৰ লগত আৰু কি পঢ়িব লাগিব। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে তুমি কি কৰা, জুমাৰ দিনত, ৰমজানৰ জুমাৰ দিনত তুমি কি কৰা, কি পঢ়া। কৈছে যে তুমি ৰমজানৰ জুমাৰ দিনত সূৰা কাহাফ তেলাৱাত কৰা, হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ পঢ়া, আৰু আল্লাহৰ ওচৰত দোৱা কৰা, আৰু সদকা দান কৰা, মানুহক সদকা দিয়া। সূৰা কাহাফ পঢ়িলে কি ফায়দা হ'ব আমালোকৰ। হাদিছত আছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যেই ব্যক্তি নাকি সূৰা কাহাফ জুমাৰ দিন সূৰা কাহাফ পঢ়িব, তাক দুইখন জুমাৰ মাজত যিবিলাক দিন আছে সেইবিলাকৰ কাৰণে তাক এটা কি দিয়া হ'ব, নূৰ দিয়া হ'ব। আৰু একটা হাদিছত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যি নাকি সূৰা কাহাফৰ প্ৰথম 10 আয়াত মুখস্থ কৰিব, তেওঁ দাজ্জালৰ ফিতনাৰ সৈতে কি বাচি থাকিব, তাক দাজ্জালৰ ফিতনাৰ সৈতে আল্লাহ কি কৰিব, বচাই ৰাখিব। আৰু এটা হাদিছত আছে, যি নাকি সূৰা কাহাফ পঢ়ে, তাক আল্লাহ পাক ৰাব্বুল আলামিন বহুত বৰকত দিয়ে আৰু বহুত নূৰ দিয়ে। তো ভাই ভনীসকল, আমি সকলোৱে জুমাৰ দিন কি কৰিম, সূৰা কাহাফ পঢ়িম ইনশাআল্লাহ। সূৰা কাহাফটো কেতিয়া পঢ়িব লাগিব, আপুনি জুমাৰ আগত যেতিয়া টাইম পাব, ফজৰৰ নামাজৰ পিছত, ফজৰৰ নামাজ পঢ়ি তাৰপিছত সূৰা ইয়াছিন তেলাৱাত কৰি, তাৰপিছত আপুনি সূৰা কাহাফ পঢ়িব পাৰিব। আৰু জুমাৰ নামাজৰ আগত যেতিয়া নেকি আজান দিয়ে তেতিয়া আপুনি পঢ়িব পাৰিব, আৰু জুমাৰ নামাজৰ পিছতো পঢ়িব পাৰিব। প্ৰিয় ভাই ভনীসকল, ৰমজান আৰু জুমা একদিন আহিলে আল্লাহ কিমান বৰকত দিব। এই দুয়োটো হৈছে বহুত বৰকতময়। জুমা এটা বৰকত আৰু ৰমজান আৰু এটা বৰকত, ডাঙৰ বৰকত। এই দুয়োটো হৈছে ডাঙৰ বৰকত আল্লাহৰ দান। এই সময়ত সূৰা কাহাফ তেলাৱাত কৰক, আৰু আল্লাহৰ ওচৰত দোৱা কৰক, আৰু আল্লাহৰ ওচৰত গুনাহৰ মাফ চাওক, তওবা কৰক, আৰু আল্লাহৰ ওচৰত মাফি বিচাৰক। আল্লাহ আমালোকৰ সকলো গুনাহ মাফ কৰক, আমিন। যদি ভিডিঅ'টি আপোনাৰ উপকাৰী হৈছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। আসসালামু আলাইকুম।